ভিডিঅ'ত আমি ফিজিক্সৰ যিটো তৃতীয় চেপ্টাৰ আছে সেইটো আমি ডিছকাছ কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ। গোটেই অসমীয়া আৰু ইংলিছ দুটা মাধ্যমৰ ষ্টুডেণ্টে চাব পাৰে, বস্তুখিনি পূৰা বেছিক বুজি পাব। ত' বেচিকেলি থাৰ্ড যিটো চেপ্টাৰ আছে সেইটো মোচন ইন ষ্ট্ৰেট লাইন, মানে সৰল ৰৈখিক যিটো গতি আছে সেই বিষয়ে আমাক দিয়া আছে বেচিকেলি মোচন ইন ষ্ট্ৰেট লাইন। অ'কে, চ' গোটেই চেপ্টাৰটোত বেচিকেলি সৰল ৰেখাত বস্তু এটাই গতি কৰিলে যেনেকুৱা গতি হয় তাৰ লগত জড়িত যিবিলাক ফেন'মেনা আছে সেইখিনি বস্তু আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। ঠিক আছে, চ' প্ৰথমতে এটা শব্দ আছে ৰেক্টিলিনিয়াৰ মোচন। ৰেক্টিলিনিয়াৰ মোচন ডেফিনেশ্যন নহওঁতে পৰীক্ষাত চিন্তা কৰিব নালাগে। ৰেক্টিলিনিয়াৰ মোচন মানে লিনিয়াৰ মানে কি, সৰল ৰেখাত যোৱা গতিটোৱে ৰেক্টিলিনিয়াৰ মোচন। ঠিক আছে, এইটো মনত ৰাখিবা তোমালোকে। তাৰপিছত নেক্সট তোমালোকৰ আছে শব্দ পজিশ্যন মানে পজিশ্যন। চব বস্তুৰে যদি আমি গ্ৰাফতে চাওঁ, চব বস্তুৰে এটা পজিশ্যন স্পেচিফিক হয়। না এইটো পইণ্ট কি হ'ব, ধৰা এইফালে সি 2 গৈছে, এইফালে ধৰা 3 গৈছে, তেতিয়াহ'লে এই পইণ্টটো হ'ব 2,3। চব পইণ্টৰে এটা পজিশ্যন থাকে, মানে চব বস্তুৰে এটা পজিশ্যন থাকে। যেনেকৈ এইটো ধৰা 1 আৰু 5, ধৰি লোৱা এইফালে 1,5 পইণ্ট এইটো, গতিকে চব বস্তুৰে এটা পজিশ্যন থাকে, হয়নে? এইটো হ'ব পজিশ্যন। বেচিকেলি পজিশ্যনটো এটা জাষ্ট সৰু এটা কনচেপ্ট যে চব বস্তুৰে এটা পজিশ্যন থাকেই। সেইটো পজিশ্যন নোহোৱাকৈ কোনো বস্তু এক্সিষ্ট হ'বই নোৱাৰে। ঠিক আছে, এইটো। তাৰপিছত নেক্সট হৈছে পাথ লেন্থ। অ'কে, পাথ লেন্থ যাক ডিষ্টেঞ্চ বুলিও কোৱা হয়। তাৰ লগতে এটা শব্দ আহিব ডিছপ্লেচমেণ্ট। একেলগে দুটা বস্তু বুজিবলৈ চেষ্টা কৰিম। ডিছপ্লেচমেণ্ট, তোমালোকে এইকেইটা বস্তু আগতেও পাই আহিছা আগৰ ক্লাছবিলাকত। ডিষ্টেঞ্চ মানে হৈছে দৈৰ্ঘ্য নাইবা দূৰত্ব, আৰু ডিছপ্লেচমেণ্ট মানে হৈছে সৰণ। ঠিক আছে, এইটো। এতিয়া ইহঁতৰ আমি পাৰ্থক্যবিলাক জানিবলৈ চেষ্টা কৰিম। ধৰা তুমি কি কৰিছা, গুৱাহাটীলৈ গৈছা, নাইবা তুমি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈছা। যাওঁতে তুমি এই ৰাস্তাটোৰে গৈছা, একা বেকা ৰাস্তাটোৰে, এই ৰাস্তাটোৰ দৈৰ্ঘ্যটোৱে হ'ব পাথ লেন্থ নাইবা ডিষ্টেঞ্চ। বুজি পাইছা? এইটোৱে হ'ব পাথ লেন্থ নাইবা ডিষ্টেঞ্চ। গতিকে ডেফিনেশ্যনটো কি হ'ব দূৰত্বৰ নাইবা ডিষ্টেঞ্চৰ? ইট ইজ দ্য লেন্থ অফ দ্য পাথ কাভাৰ্ড বাই এ বডি ইন হিজ মোচন। বুজি পাইছা? অ'কে, তাৰপিছত ডিছপ্লেচমেণ্ট মানে হৈছে সেই যিটো পাথ আছিল, যিটো ৰাস্তা আছিল, সেই ৰাস্তাটোৰ প্ৰথম বিন্দু আৰু শেষ বিন্দুৰ মাজৰ সৰলৰৈখিক দূৰত্বটো এইখিনি। গতিকে এ বি, এই যি এ বি পাইছা তুমি পূৰা সৰলৰৈখিক দিশত, এইটোৱে হ'ব বেচিকেলি ডিছপ্লেচমেণ্ট। বুজি পাইছা? ইট ইজ দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু এণ্ড পইণ্টছ অফ এ পাথ অফ এ মুভিং বডি। গৈ থকা বস্তু এটা যিটো পাথ আছে, সেই পাথটোৰ যিটো শেষ বিন্দু আছে, শেষ বিন্দু এটা এ এটা বি বিন্দু, তাহাঁতৰ মাজত দূৰত্বটোৱে হ'ব ডিছপ্লেচমেণ্ট। ঠিক আছে, গতিকে ফাৰ্ষ্ট এটা পাৰ্থক্য তোমাক সুধিলে ফাৰ্ষ্ট ডেফিনেশ্যনকেইটা মই যে ক'লোঁ সেনেকৈ লিখি ল'বা। ভিডিঅ'বিলাক পজ কৰি পেলাই তোমালোকে বস্তুখিনি লিখি ল'লা। নাম্বাৰ 2, সদায় মনত ৰাখিবা এই দুটাৰ কাৰণে এটাই হ'ব দূৰত্বটো। সদায় দূৰত্ব নাইবা ডিষ্টেঞ্চ অলৱেজ গ্ৰেটাৰ দেন ইকুৱেল ডিছপ্লেচমেণ্ট নাইবা সৰণ। ডিছপ্লেচমেণ্ট লিখিবা শব্দটো, কাৰণ তোমালোকে দেখিছা যে ইয়াতে দূৰত্বটোৰ ভেলু নিশ্চয় বেছি আহিব, বা ডিছপ্লেচমেণ্টৰ ভেলু সদায় ইয়াতে সৰু আহিব। কেতিয়াবা যদি সৰল ৰেখাই যদি ৰাস্তাটোৱে চিধা হয়, তেতিয়াহ'লে এই ক্ষেত্ৰত ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট দুটা ছেম হ'ব, হয়নে? আদাৰৱাইজ সদায় দূৰত্বটো ডাঙৰে হয়। সেইকাৰণে এইটো তোমালোকে দুটাতে এনেকৈ ভৰাই দিবা। ঠিক আছে, এইটো এনেকৈ মাজত দি দিলে হ'ল। এইটো দুটাৰ কাৰণে পাৰ্থক্য হ'ব। নাম্বাৰ 3 পাৰ্থক্য। এতিয়া চোৱা, ডিষ্টেঞ্চটো যেতিয়া কাভাৰ কৰিলোঁ, ৰাস্তাটোৰে এনেকৈ গৈছে, ইয়াৰ নিৰ্দিষ্ট কোনো দিশ নাই ৰাস্তাটোৰ, অঁকা বকা। গতিকে ই এটা স্কেলাৰ কোৱান্টিটি। যাৰ দিশ নাই তাক কি বুলি কওঁ? স্কেলাৰ কোৱান্টিটি নাইবা স্কেলাৰ ৰাশি। কিন্তু তুমি যদি চোৱা সৰণ নাইবা ডিছপ্লেচমেণ্ট, ইয়াৰ এটা নিৰ্দিষ্ট ৰাস্তাটো কেনেকৈ গৈছে, এইফালৰ পৰা মই এনেকৈ গৈছোঁ, গাড়ীখন এনেকৈ গৈছোঁ, নাইবা কোনোবাই যদি এনেকৈ গৈছে পূৰা চিধা ৰাস্তাত, মই এনেকৈ গৈছোঁ। গতিকে এটা নিৰ্দিষ্ট দিশ আছে। গতিকে ই হ'ব এটা নাম্বাৰ 3 ভেক্টৰ কোৱান্টিটি। আশা কৰোঁ বুজি পাইছা এইখিনি। গতিকে এইকেইটা হৈছে পাৰ্থক্য ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ। পৰীক্ষাত খুব সোধে, গতিকে এইকেইটা পাৰিলে অলপ মুখস্থ কৰি থৈ দিবা। অ'কে, তাৰপিছত এটা কনচেপ্ট আছে ফ্ৰেম অফ ৰেফাৰেঞ্চ।
এটা কথা হ'ল তোমালোকে সুধিব পাৰে যে ছাৰ অসমীয়াত কিয় নকয় শব্দবিলাক। অসমীয়া নকোৱাৰ কাৰণ এটাই, হাই ছেকেণ্ডাৰীত কেৱল অসমীয়া পাবা, তাৰপিছত যিয়ে নপঢ়া সেইটো চব ইংৰাজীতে। সেইকাৰণে পাৰালৈকে ইংৰাজীবিলাক পঢ়ি যোৱা এতিয়াৰ পৰাই, বুজি পাইছা? গতিকে দুই এটা যিকেইটা টান টান শব্দ আছে সেইকেইটা মই অভিয়াছলি অসমীয়াত ক'ম, কিন্তু ফ্ৰেম অফ ৰেফাৰেঞ্চটো সদায় ইংৰাজীতে লিখিবা, বিকজ ইয়াৰ অসমীয়া অৰ্থ একচুৱেলি নাই, অসমীয়া শব্দ নাই। আৰু ফ্ৰেম অফ ৰেফাৰেঞ্চ কি হয় বেছিকেলি, তোমালোকে এক্স ৱাই জেড অক্ষ জানা? এক্স ৱাই জেড 3Dটো তিনিডাল থাকে নৰ্মেলি। তোমালোকে এক্স আৰু ৱাই কাৰ্টেজিয়ান পাইছা, 3D হ'লে এক্স ৱাই জেড হ'ব। আৰু গোটেইবিলাক 90ভাৱে থাকে ন, 90 ডিগ্ৰীত থাকে, ইয়াতো 90 ডিগ্ৰীত থাকে। ইয়াত যদি আমি 90 ডিগ্ৰীতে এডাল যদি টাইম অক্ষ দি দিওঁ, হয় কেতিয়াও এইটো 90 ডিগ্ৰীত নাহে একচুৱেলি, এইটো ইমাজিনেৰী হয়। কিন্তু যদি আমি টাইম অক্ষডালো দি দিওঁ তেতিয়াহ'লে সেই যিটো তোমাৰ ছিষ্টেম হ'ব তাকে ফ্ৰেম অফ ৰেফাৰেঞ্চ বুলি ক'ব পাৰোঁ, বুজি পাইছা? ফ্ৰেম অফ ৰেফাৰেঞ্চত বেছিকেলি 4ডাল কৰ্ডিনেট থাকে, এক্স ৱাই জেড আৰু টাইম। লম্বভাৱেই থাকে একচুৱেলি, কিন্তু এইটো এটা ইমাজিনেৰী হয় বেছিকেলি কনচেপ্টটো, গতিকে এইটো মনত ৰাখিবা। অ'কে, তাৰপিছত নেক্সট আহোঁ আমি এতিয়া নেক্সট শব্দ স্পীড আৰু নেক্সট ভেলচিটি। দুটা বেলেগ বেলেগ বস্তু, যদিও একে একে হেন লাগে। দুটাৰ অৰ্থ অসমীয়াত অলমষ্ট একে, ইয়াক দ্ৰুতি বুলি কয় আৰু ইয়াক বেগ বুলি কয় ন, এইটো মনত ৰাখিবা। বাট ইংৰাজী শব্দবিলাক মনত ৰাখিব লাগে। স্পীড মানে কি আছিল? স্পীড মানে হৈছে ডিষ্টেঞ্চ বাই টাইম। ভেলচিটি মানে হ'ব ডিছপ্লেচমেণ্ট বাই টাইম, বুজি পাইছা? ডিছপ্লেচমেণ্ট আছে মানে কি, এটা ভেক্টৰ হ'ব, ভেক্টৰ হ'ব, আৰু ই কি হ'ব? স্কেলাৰ হ'ব, বুজি পাইছা নে? এইটো গতিকে এই দুটা পাৰ্থক্য তোমালোকৰ হৈয়ে গ'ল, বুজি পালা? অ'কে, তাৰপিছতে আৰু এটা সৰু কনচেপ্ট আছে ডিছপ্লেচমেণ্টৰ সৈতে জড়িত। ডিছপ্লেচমেণ্ট কেন বি জিৰ', কেন বি জিৰ' ফৰ এ মুভিং বডি। গৈ থকা যদি বস্তু এটা গৈ আছে, সেই গৈ থকাৰ ফলতো সি অতিক্ৰম কৰা ডিছপ্লেচমেণ্টৰ জিৰ' হ'ব পাৰে। ডিছপ্লেচমেণ্ট মানে কি আছিল? আৰম্ভণি বিন্দু আৰু শেষ বিন্দুৰ মাজত দূৰত্ব আছিল, এইটো পূৰা সৰল দূৰত্বটো। যদি ৰাস্তাটো এনেকুৱা বেঁকা আছিল, এই যিটো সৰলৰৈখিক দূৰত্ব সেইখিনি হৈছে ডিছপ্লেচমেণ্ট। এতিয়া যদি মানুহ এটা এনেকৈ গৈ 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 আকৌ ইয়াতে আহি ৰখে, তেতিয়াহ'লে তাৰ ডিছপ্লেচমেণ্ট জিৰ' হ'ব, বুজি পাইছা? ডিছপ্লেচমেণ্ট কেন বি জিৰ', বাট ডিষ্টেঞ্চ ফৰ এ মুভিং বডি কেন নট বি জিৰ'। গৈ থকা বস্তু এটাৰ কাৰণে তাৰ ডিষ্টেঞ্চটো কেতিয়াও জিৰ' হ'ব নোৱাৰে, কিন্তু ডিছপ্লেচমেণ্ট জিৰ' হ'ব পাৰে। ঠিক আছে, চ' এইখিনি আছিল ভিডিঅ'টোত মই বুজাব খোজা বস্তু আজিৰ এইটো ভিডিঅ'ত। বাকীখিনি মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। বাকী তোমালোকে কমেণ্ট ছেকশ্যনত লিখিবা আৰু শ্বেয়াৰ কৰিবা। ভিডিঅ'বিলাক ভিউ আহিলে মই বস্তুবিলাক বনাবলৈ বেছি ভাল পাম, গতিকে তোমালোকে শ্বেয়াৰ কৰিবা ভিডিঅ'টো।